আজি ভাতৰ থালিখন অলপ বেলেগ ধৰণৰ, সেয়েহে ভাবিলোঁ মই কিদৰে খাওঁ আপোনালোকো দেখাই দিওঁ। এইয়া আজি ভাতৰ থালিত আছে পাচলি আৰু শাকৰ ৰেচিপি। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মই সংগীতা, সকলোকে মোৰ কচু তোলা ঠাইৰ পৰাই জনাইছোঁ স্বাগতম। কচু তুলিবলৈ গৈ কচু, ধনিয়া, ঢেকীয়া, বিলাহী, জলকীয়া যত যি পাওঁ এফালৰ পৰা তুলি আনিলোঁ আৰু এইয়া কচুখিনি কাটি লৈ ভালদৰে ধুই এখন কেৰাহীত দি দিলোঁ। লগতে দুটামান কণ বিলাহী আৰু দুটামান খুন্দু জলকীয়া, লগতে পিচি লোৱা অলপ আদা নহৰু এড কৰি দিলোঁ। তাৰ লগতে আকৌ একেলগে অকণমান নিমখো এড কৰি দিলোঁ। নিমখ দি লৈ ঢাকোন দি দিলোঁ আৰু লগতে এইফালে ৰান্ধি আছোঁ কুন্দুলি আৰু আলুৰ চব্জি। লগতে অকণমান নিমখ আৰু অকণমান হালধি দি এই পাচলিখিনি ভালদৰে লৰাই দিলোঁ, যাতে নিমখ আৰু হালধিখিনি মিহল হৈ যায়। এনেদৰে লৰাই মেলি মই অলপ সময়ৰ বাবে আঞ্জাখন ঢাকি দিলোঁ। আৰু এয়া দেখিছেনে বাৰু, অলপ সিজিবৰ সময়তে মই অকণমান পানী দিলোঁ, যিহেতু মই মিঠাতেল বেছি ব্যৱহাৰ কৰা নাছিলোঁ আৰু আমাৰ মালিকেও বেছি মিঠাতেল দিলে আঞ্জাখন খাই বেয়া পায়, সেয়ে অলপ পানী তেনে সিজাই দিলোঁ। আৰু এইফালে কচুখিনি দেখিছেনে বাৰু, প্ৰথমতে একদম এসোপামান পানী ওলাই গ'ল আৰু এইফালে ভাজিখনো মোৰ প্ৰায় হৈ গৈছে। ভাজিখনৰ গেছটো অফ কৰি লৈ এইফালে কচুখিনিত অলপ সময় লৰাই দিলোঁ, যাতে পানীটো শুকাই যায়। এনেদৰে লৰাই অলপ সময় সিজোৱাৰ পাছতেই প্ৰায় পানীখিনি শুকাই গ'ল, দেখিছেনে বাৰু। সুন্দৰকৈ শুকাই যোৱাৰ পাছত মই হেতাখনেৰে জলকীয়াকেইটা হেঁচি ভাঙি দিলোঁ, যাতে জলকীয়াকেইটাৰ পৰা জ্বলাটো ওলাই যায়। খুন্দু জলকীয়াকেইটা দিছিলোঁ যদিও কচু আঞ্জাখনৰ কচুৰ লগতে হেৰাই থাকিলে, তথাপিতো এনেদৰে অলপ হেঁচি দিছোঁ, যাতে জলকীয়াকেইটা ভালদৰে ভাগি যায়। আৰু লগতে কচু আঞ্জাখন আৰু অলপ সুস্বাদু কৰি তুলিবৰ বাবে মই ইয়াতে অলপ মিহিকৈ কটা পিঁয়াজ আৰু অকণমান মান ধনিয়া মিহিকৈ কাটি এড কৰি দিলোঁ। আৰু এইফালে ৰেডি হৈ গ'ল মোৰ আজিৰ কচুৰ আঞ্জাখন। আপোনালোকে কেতিয়াবা এনেদৰে ৰান্ধি খায়নে বাৰু? কমেণ্ট কৰি জনাবচোন সময় পালে দেই। ইয়াতে কোনো ধৰণৰ মিঠাতেল ব্যৱহাৰ কৰা নাই, ভাপত দি ৰান্ধিছোঁ। আৰু এইফালে এয়া হৈ গ'ল খুতুৰা আৰু টেঙেচি টেঙাৰ দালি। আৰু এইফালে কচু, তিয়ঁহৰ চালাড, লগতে দুপিচ পিঁয়াজ আৰু অকণমান পানী টেঙাৰ সৈতে আজিৰ ভাতৰ থালি ৰেডি। গতিকে মই সংগীতা আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই।